মই আমাৰ যিটো মহেন্দ্ৰ সিং ধোনী ফেন ক্লাব তেখেতসকলক মোৰ ফালৰ পৰা শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেতসকলে যিটো সাহস দেখাইছে আমাৰ এইখন শ্ৰীৰামপুৰ অঞ্চলত আমাৰ এইখন হাৰাফুটা এৰিয়াত তেখেতসকলে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা মানে ক্ৰিকেটৰ চেম্পিয়নশ্বিপ ট্ৰফি তেখেতসকলে আয়োজন কৰিছে আৰু এইখন খেলত বিশেষকৈ আমাৰ বাহিৰৰ পৰা ভূটানৰ পৰা টীম আছে, আমাৰ নেপালৰ পৰা টীম আছে আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ কলিকতাৰ টীম আছে, শিলিগুৰিৰ টীম আছে, বঙাইগাঁৱৰ টীম আছে, আমাৰ লোকেল যিটো MSD FAN Club আমাৰ শ্ৰীৰামপুৰৰ টীম আছে অসমৰ হিচাপে। তো এই তেনেকুৱা ধৰণৰ এটা খেল, সেইটো পৰ্যায়ৰ এটা খেল মানে অৰ্গেনাইজ কৰাটো ধেমালি কথা নহয়। ইয়াত অকণমান প্ৰফেচনেলিজম লাগিব যিহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, আৰু তেখেতসকলে গোটেইখিনি কথাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যিটো অৰ্গেনাইজ কৰিছে ইয়াত আহি চাইছোঁ যে সঁচাকৈ এটা ভাল পৰিৱেশ চাবলৈ পাইছোঁ। আৰু তেখেতসকলে যিজন কমেণ্টেটৰ আনিছে বহুত ধুনীয়া কমেণ্ট তেখেতে দি আছে, ভাল পাইছোঁ। আৰু লগতে আমাৰ ইয়াত যিসকলে ইয়াত কমিটিত আছে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু লগতে BTR চৰকাৰৰ প্ৰতিনিধি হৈ যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে নিশ্চিতৰূপে আমি আমাৰ ফালৰ পৰা সেইখিনি আগবঢ়াম। আমাৰ BTR চিফ মহোদয়ে তেখেতকো অৱগত কৰা হৈছে। হয়তো এদিন হয়তো ডেমনষ্ট্ৰেশ্যন গেমো হ'ব পাৰে। আমাৰ BTRৰ যিমান মেম্বাৰসকল আছে বা MCLসকল আছে তেখেতসকলক লৈ, তো আমি নথৈ আনন্দিত যে এইখন অঞ্চলত এনেকুৱা গেম এটা অৰ্গেনাইজ কৰা হৈছে। এই খেলৰ পাৰিছোঁ যে আপোনালোকে যদি মনত ঠানি লয় তেনেহ'লে কোনেও আপোনাক ৰখাব নোৱাৰে। কথাটো হ'ল আমি বেলেগক নুদুখি মানে সদায় যেতিয়া আমি এটা ফিংগাৰ বেলেগৰ পিনে পইণ্ট কৰোঁ, তিনিটা ফিংগাৰ নিজৰ পিনে থাকে। তো সেইকাৰণে নিজৰ ওপৰত যদি আমি বিশেষ গুৰুত্ব প্ৰদান কৰোঁ আৰু নিজৰ ওপৰত যদি আমি কওঁ যে মই কৰিব পাৰিম, সেই উইলিংনেছটো বা সেই ডিটাৰমিনেশ্যনটো যদি থাকে আপুনি যিকোনো কাম সম্ভৱ কৰিব পাৰিব। আৰু সেইটো আমাৰ MSD FAN ক্লাবে দেখাই দিছে অলৰেডি। তেখেতসকলে এটা উদাহৰণ হয় যে তেখেতসকলে যিটো নেতৃত্ব দিছে এটা বেকৱাৰ্ড অঞ্চলৰ হ'লেও তেখেতসকলে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যে এটা খেল অনুষ্ঠিত কৰিব পাৰিছে এইটো গৌৰৱৰ কথা আৰু বহুত শিকিব লগা আছে। মই ভাবোঁ যে বহুতখিনি আমাৰ নৱপ্ৰজন্ম তেখেতসকলে উৎসাহিত হ'ব, মটিভেট হ'ব আৰু নিশ্চিতৰূপে নিজৰ জীৱনত এটা ভাল ডিৰেকশ্যনত আগবাঢ়ি যাবলৈ তেখেতসকলৰ এটা মেছেজ পাব। কিন্তু আমি জানো যে মোবাইল অহাৰ পিছত মানে সকলো মানে সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আমাৰ যিমান যুৱক যুৱতীসকল আছে বা যিমান মানে আমাৰ মানে ছিনিয়ৰ মানুহসকল আছে সকলোৱে মানে মোবাইলত প্ৰায় ব্যস্ত থাকে। সেইটো এটা ট্ৰেণ্ড এটা দেখা গৈছে। কিন্তু এইটো আমি ক'ব বিচাৰোঁ বা ক'ব খোজোঁ যে এইটো আমাৰ হেল্থৰ প্ৰতি এটা মানে এটা হাজাৰ্ডাছ বিষয় হৈ যায়। আমাৰ হেল্থৰ প্ৰতি এইটো ভাল নহয়। তো সেইকাৰণে আমাৰ গভমেণ্ট ফালৰ পৰাও মানে এতিয়া আজিকালি ল'ৰা ছোৱালীবিলাকে মোবাইল গাৰ্জেনৰ পৰা বিচাৰে যে আমি পঢ়া শুনা কৰিম। তো সেইকাৰণে আমি ৰিডিং হেবিটছটো আমি বঢ়াবলৈ আমি অলৰেডি এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ আমাৰ BTR গভমেণ্ট ফালৰ পৰা, যাতে তেখেতসকলে ল'ৰা ছোৱালীবিলাকে পঢ়া শুনাত যিটো কিতাপত যিটো পায় তাৰ পৰা যাতে বেছি মনোযোগ দিয়ে। আৰু লগতে যিবিলাক খেল আমি এনেকুৱা প্লেটফৰ্ম দিব লাগিব। আৰু সেইকাৰণে মই MSD FAN ক্লাবকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এনেকুৱা এটা প্লেটফৰ্ম দিছে যে মানুহৰ যাতে মোবাইলৰ পৰা আঁতৰি তেনেকুৱা ধৰণৰ পৰিৱেশটো সদায় যাতে পায়, এটা ধাউতি যাতে আহে, এটা ইণ্টাৰেষ্ট যাতে আহে, যিটো থ্ৰুদি মানে ফিজিকেলিও তেখেতসকলে ফিট হৈ থাকিব আৰু মানে এইলমেণ্টছৰ পৰা বা বিভিন্ন ধৰণৰ ৰোগ বেমাৰৰ পৰা তেখেতসকলে বাচি থাকিব। ধন্যবাদ।